নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এছ.কে. শ্বৰীফ খানে আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত মই 6টা সাঁথৰ সুধিম, তাৰ 5টা সাঁথৰৰ উত্তৰ মই সাঁথৰটিৰ লগে লগে কৈ যাম আৰু এটা সাঁথৰ যিটো শেষৰ সাঁথৰ হ'ব সেই সাঁথৰটোৰ উত্তৰ মই নকওঁ। সেই সাঁথৰটোৰ উত্তৰ আপোনালোকে ক'ব, যদি পাৰে মোক কমেণ্ট বক্সত লিখি দিব আৰু যিসকলৰ শুদ্ধ হ'ব সেইসকলৰ নাম মই নেক্সট ভিডিঅ'ত কৈ দিম। বলক তেতিয়াহ'লে আমি সাঁথৰকেইটিৰ ফালে আগবাঢ়ো। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চাওঁ জয় আই অসম। প্ৰথম সাঁথৰটি হৈছে কান্দি আহে কান্দি যায় বিনা দুখে মাৰ খায়। আকৌ এবাৰ কৈছোঁ, কান্দি আহে কান্দি যায় বিনা দুখে মাৰ খায়। 1 2 3 উত্তৰটো হৈছে খোল খোল। দ্বিতীয় সাঁথৰটি হৈছে আকাশত জন্ম পৃথিৱীত মৰণ। 1 2 3 উত্তৰটো হৈছে তামোল। 3 নম্বৰ সাঁথৰটো হৈছে খালে থিয় হৈ থাকে নেখালে শুই থাকে। আকৌ এবাৰ কৈছোঁ, খালে থিয় হৈ থাকে নেখালে শুই থাকে। 1 2 3 উত্তৰটো হৈছে বস্তা। 4 নম্বৰ সাঁথৰটো হৈছে বাঘ নহয় মানুহ খাই চৰাই নহয় উৰি যায়। বাঘ নহয় মানুহ খাই চৰাই নহয় উৰি যায়। 1 2 3 উত্তৰটি হৈছে মহ। 5 নম্বৰ সাঁথৰটো হৈছে ৰজাৰ পুখুৰী তলবল কৰে, কুটা এডাল পৰিলে সৰ্বনাশ কৰে। 1 2 3 উত্তৰটি হৈছে আমাৰ চকুহাল। আপোনালোকৰ বাবে এটি সাঁথৰ আছে যাৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত লিখি দিব। সাঁথৰটো হৈছে আনিবলৈ গৈছিলোঁ তোক পালিহি মোক এৰি দে তই আনগৈ তোক। আকৌ এবাৰ কৈছোঁ, আনিবলৈ গৈছিলোঁ তোক পালিহি মোক এৰি দে তই আনগৈ তোক। সাঁথৰটোৰ উত্তৰ আপোনালোকে মোক তলৰ কমেণ্ট বক্সত লিখি দিয়ক। শুদ্ধ উত্তৰ দিয়াসকলৰ নাম মই নেক্সট ভিডিঅ'ত কৈ দিম আৰু যদি কোনেও শুদ্ধ উত্তৰ দিব নোৱাৰে তেতিয়াহ'লে মই নেক্সট ভিডিঅ'ত ইয়াৰ উত্তৰটো কৈ দিম।